আমার দেখি কবার এন্না কি আত্মা বুঝে আজি আমাৰ আইতাসকলৰ খবৰ ল'বলৈ কোন আহিছে মই দেখুৱাইছো যিজনী ছোৱালীয়ে গছত উঠে আৰু ৰিসেন্টলি গান গাই পেলাই গোটেই অসম তেওঁ বহুখিনি অনুষ্ঠান কৰিছে আৰু এতিয়া বৰ্তমান আমাৰ যে আইতাসকলৰ হাঁহি মাৰি যে সময় কটাই আছে কেনেকুৱা লাগিছে আজি আহি বঢ়িয়া লাগিছে মই আহিম ভাবি আছো ফাইনেলি আজি আৰু খলনি কেনেকুৱা লাগিছে একদম আগৰ যিটো ঘৰ আছিল হেতুতে একদম 1% নাই সব বেলেগ কৰি পেলাইছে আৰু এয়া গোটেইখিনি আপোনালোকৰ সহযোগ আজি সোশ্যাল মিডিয়া ডিজিটেল মিডিয়া প্ৰিন্ট মিডিয়া গোটেইখিনি লগ হৈ পেলাই যিখিনি শুভাকাংক্ষী আছে সেই শুভাকাংক্ষী বা আপোনালোকে যি ভিডিঅ' প্ৰচাৰ কৰিছিলে তাৰ পৰা বহুতে ফোন কৰিছে যে ভনিতা ছোৱালীজনী যে গৈছিলে মই ভিডিঅ' চাওঁ আৰু আপোনাৰ এইখিনি পালোঁ তেনেদৰে সহায় আগবঢ়াইছে বহুখিনিয়ে কিন্তু সেই মানুহখিনি কি বুলি ক'ব যিখিনি সহায় আগবঢ়াইছে সঁচাকে ভাল লাগে কেতিয়াবা যেতিয়া আকোৱালি লয় বস্তুখিনি আৰু আইতাহঁতৰ বস্তুখিনি গোটেই ভালকে মই বুজাই দিছোঁ কেনেকুৱা কি গতিকে আপুনি যিটো চৰকাৰী চাকৰি নকৰে তাত সেইখিনিতো আপোনালোকে ইমান ধুনীয়াকৈ চলাই লৈ গৈ আছে গতিকে বাকীখিনি মানুহকো অনুৰোধ জনাইছিলোঁ অকণমান পৰিমাণে সহায় কৰিবৰ কাৰণে আৰু মানুহখিনি যিহেতু আগবাঢ়ি আহিছে বহুত ভাল লাগিছে আৰু আগলৈকেও অকণমান এনেকুৱাকৈ চাই যাব আৰু বহুখিনি ভাল লাগে কাৰণ এই ভিডিঅ' চোৱাৰ পিছত কিবা এটা বিশ্বাস আহে আৰু সুধিছিলে যে আমাৰ ভনিমা বুলি ছোৱালীজনী গৈছিলে তাৰ পৰা ভিডিঅ'ত পাইছিলোঁ আপোনাৰ বিষয়ে তেনে সোধে আৰু বহুখিনি সহায় তেনেদৰে আগবাঢ়ি আহিছে আজি আইতাসকলৰ এই দেখিছে আইতাসকলক আৰু তেনেদৰে আজি এই ঘৰটো মই বনাবলৈ সক্ষম হৈছোঁ আৰু বহুখিনি কাম আমাৰ বাকী আছে তথাপিতো মই কৰি গৈ আছোঁ এয়া বৰ্তমান যিটো আইতাসকলৰ বাবে আমি ঘৰ বনাইছোঁ তাৰে কিছু অংশ এনেদৰে বিচনাবোৰ পৰিপাতি কৰি দিয়া আছে আৰু আইতাসকলে ভনিমাৰ লগত বহিছে অকণ আশা কৰিছোঁ আপোনালোকেও আহিব আৰু আগন্তুক সময়ত যাতে মই আৰু ভালকৈ আইতাহঁতক ৰাখিব পাৰোঁ আৰু এবাৰ এয়া আমাৰ গছৰ কথা এয়া আমাৰ গছৰ কঁঠাল এয়া আমাৰ গছৰ কঁঠাল ভনিমাই খুৱাই দিছে আইতাক খাব লাগে বতৰৰ ফল নালাগে সেই আইতা গা বেয়া হৈ আছে নালাগে বাই